নমস্কাৰ সকলোকে মই জুৰিয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মানে কি এতিয়া মানে উঠি কিনে চাকি বন্তি দিলোঁ, দি কিনে চাহ বনাই আছোঁ। এতিয়া চাহ খাব লাগে, গতিকে চাই থাকে দিনটো মই কি কৰোঁ। অঁ শুনো, আমি ক'ত যাম? মামা যাবা? মামা যাই কি কৰবা? বেলুন আনবা? বেলুন আনবা নেকি? আজি হ'ল মাঘৰ 1 তাৰিখ আৰু আজি 1 তাৰিখে মানে কি ঘৰত যাব ওলাইছোঁ, কাৰণ ঘৰতো হোমযজ্ঞ আছে, সেইকাৰণে যাব ওলাইছোঁ। আৰু আপোনালোকক মই আগৰ ব্লগত মানে দেখুওৱা নহ'লে মেজি জ্বলোৱা, আচলতে যোৱাও নহ'ল, মই মেজি জ্বলোৱাত মানে যাবও নাপালোঁ। আজিও মানে ৰাতিপুৱা মানে আমাৰ তাতে ঘৰত মানে 3টা মেজি বনাই, মানে দুটা মানে যোৱাকালি মানে লগালে আৰু আজি এটা জ্বলালে। মই যোৱা নহ'ল, আচলতে ঘৰত আহিলোঁ। যিহেতু হাজবেণ্ডেও গুৱাহাটীত যাব, তেওঁৰো ভাড়া আছে, ময়ো এনেকৈ হঠাৎ আহি গ'লোঁ আৰু বাবুক লৈ। গতিকে আজি আপোনালোকৰ ঘৰত যাই গোটেইখিনি দেখাই আছোঁ ধুনীয়াকৈ, কি কৰোঁ বা কেনেকুৱা কি হয় সকলোবিলাক দেখাই আছোঁ। হাজবেণ্ডে গাড়ী চলাই আছে। মানে আগতে হাজবেণ্ডক পঠিয়াই ল'লোঁ, হাজবেণ্ড মানে কি গুৱাহাটীলৈ গ'ল, সেইকাৰণে তেওঁক আগতে পঠিয়াই ল'লোঁ। চাহ তাহ খাই গ'ল তেওঁ, আৰু মই কাপোৰ কানি সলোৱাই নাই, আৰু আহোঁতেও মানে দৌৰা দৌৰি হৈ গ'ল, মানে বহুত দৌৰা দৌৰি লাগি গ'ল, যিহেতু ৰাতিপুৱাৰ কামখিনি মানে বহুতে থাকে, আৰু যিহেতু বাবুও আছে, কামো বেছি, গতিকে মই তাড়াতাড়ি ওলাই আমি ভিডিঅ' ষ্টাৰ্ট কৰিব নহ'লে আহি পালোঁ ঘৰ। আৰু যিহেতু আপোনালোকে মই ক'লোৱে আমাৰ ইয়াতে হোমযজ্ঞ আছে, অকণমান দেৰিকৈ গাঁৱৰ মন্দিৰত যাম। হোমযজ্ঞত মানে চাকি বন্তিও দিম, আৰু ঠগীৰ সাজো লৈ গ'ল দেউতাই, বাবুক লৈ গৈছে, গতিকে যোৱাৰ মানে আগে আপোনালোকক সকলোবিলাক মই দেখাই আছোঁ। শুনো ৰ'বা চোৱা, মোৰ দেখোন চ বেলুন কোনে আনি দিছি? হা কোনে? ককা বেলুন আনি দিছে? কোনে ফুকে দিছি? ককাহে ফুকে দিছি, দেখি দাংকে দেখি দা ভাইটি বাবু তাক গাড়ীত উঠাই আছে, বেলুন ফুকাই দিলে এনেকৈ। এতিয়া ওলাইছোঁ মন্দিৰলৈ মাৰ লগত, ধুনীয়াকৈ মন্দিৰলৈ যাওঁ। আৰু এইখনেই হৈছে আমাৰ গাঁৱৰ ফিল্ডখন, স্কুল ঘৰ, পুখুৰীৰ লগতে গোঁসাই ঘৰটো বহুত ভাল লাগে আৰু বহুত ধুনীয়া হয় এনেকুৱা পৰিৱেশ। সকলোৱে আহি এনেকৈ চাকিবিলাক জ্বলাইছে, আৰু ময়ো এনেকৈ চাকি জ্বলাই লওঁ ধুনীয়াকৈ। মায়ে এয়া চাকি ধুনীয়াকৈ ৰেডি কৰি দি আছে মোক, গতিকে চাকি খোজ লগাই লওঁ, এটা আশীৰ্বাদ লৈ লওঁ। চাকি তাকি জ্বলাইহে আহিলোঁ, আৰু একো ক'ব নোৱাৰিলোঁ, মানে বহুত লাজ লাগে, যিহেতু আজি গাঁৱত প্ৰথম মানে এনেকৈ ভিডিঅ' কৰিব আহিছোঁ, গতিকে বহুত লাজ লাগে, আপোনালোকেও বেয়া নাপাব। এতিয়া ঘৰলৈ যাই আছোঁ, অকণমান দেৰিকৈ আকৌ আহিম, যিহেতু শান্তি ল'বৰ কাৰণে আহিব লাগিব। এতিয়া যাওঁ, ভাগত ধৰিছে মোৰ, যাই আছে আগত। মৰমৰ দাদা, এয়া হৈছে মোৰ মৰমৰ দাদা। সকলো মানে আমাৰ ঘৰৰ সকলো ছোৱালী, মানে সকলো আমি সৰুৰ পৰাই লগ, আৰু আমাৰ ঘৰৰে মানে খুৰা ছোৱালী, বৰদেউতা ছোৱালী গোটেইকেইজনী আহিছে। সিহঁতে হয়তো মই নাজানে মই ভিডিঅ' বনাই আছোঁ বুলি, আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ কেনেকুৱা ৰিহাৰ্চেল চাওঁ। নমস্কাৰ, এয়া কাকলি, এয়া হ'ল শিখা বা, কংকনা বা,
এয়া আমাৰ দাদা এয়া ভিন্দ আৰু এয়া আমাৰ বৰমা মানে আমাৰ গোটেইকেইজনীৰ এটা এটা বাচ্চা আছে চবে মানে কলাই কলাই লৈ আছে আৰু এই দুটা এইটো আমাৰ বীৰ বীৰ মহাবীৰ কি খাবাৰ খবৰ বহুত ভাল বহুত ভাল বৰমাৰ খবৰ কওক আচলতে যিমানে মানুহৰ লাজে লাগে গাঁৱৰ মানুহবিলাক আপোনালোকক দেখাই আছো মই আৰু এতিয়া আহি গ'লোঁ শান্তি ল'বৰ কাৰণে এয়া ফুট দি আছে সকলোৱে এনেকৈ বহি গৈছে এফালে পুৰুষ এফালে মহিলা ধুনীয়াকৈ ময়ো মাজত বহি ধুনীয়াকৈ ফুট চুট লৈ লওঁ ধুনীয়াকৈ যিহেতু আজি হোম যজ্ঞ হয় হোম যজ্ঞত আমি এনেকৈ প্ৰত্যেক বছৰে এনেকৈ আহি এনেকৈ গোসাঁই ঘৰত চাকি বন্তি দি তোমাৰ নামটো শ্ৰী জীয়ান ডেকা কি পঢ়ি আছ কিমানত পঢ় তুমি কোন শ্ৰেণীত পঢ় হে অংকুৰত এতে যে কি আছে নো হা এতে যে হোম যজ্ঞ আছে না এতিয়া আমি বুট খাব লাগিব এতিয়া প্ৰসাদ বিতৰণ কৰি আছে না কি কাগজ চাগজ কিবা ল'বা না নলয় কাগজ বিলে আছে দেখছ না ল'বা না মনু তোৰ না দূৰে নাম দুটা কৈ দেচোন কোন ক্লাছত পঢ়ি আছা দ্বিতীয় পঢ়ি আছা কোন স্কুলত হয় নেকি এতিয়া আমি ভোগ খাবৰ কাৰণে মানে লাইন পাতি ৰখি আছো আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰিছোঁ যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই বাই এতিয়া আমি ভোগ খাওঁ